SRL ডিব্ৰুগড় ডায়েবেটিছ কেয়াৰ চেণ্টাৰ অসমৰ এখন নাম থকা ডায়েবেটিছ অৰ্থাৎ মেদবহুলতা কেয়াৰ ইউনিট সঞ্জীৱনী নাৰ্ছিং হোমৰ অপজিটত স্থাপন কৰা হৈছে। ভিতৰ চোৱালৈ যাওঁচোন, কেনেকুৱা হয় চাওঁ আহক। এইখনেই হ'ল SRL ডায়েবেটিছ কেয়াৰ চেণ্টাৰ। ভিতৰলৈ সোমাই পোনপ্ৰথমে পাব স্নেক শ্বপ এইখন। তাৰ পাছতেই পাব ৰোগীৰ জিৰণি কোঠা। ইয়াত সকলো ধৰণৰ ব্যৱস্থা উপলব্ধ। টাইম পাছৰ বাবে আপোনাৰ সন্মুখত টিভি অৰ্থাৎ টেলিভিছন আৰু 50জনৰো অধিক মানুহ বহিব পৰা ক্ষমতাসম্পন্ন একোটা ডাঙৰ জিৰণি কোঠা উপলব্ধ কৰা হৈছে। চিকিৎসক গ্ৰীণ গগৈ, মেডিচিন স্পেচিয়েলিষ্ট, SRL ডায়েবেটিছ কেয়াৰ ইউনিটৰ স্থাপক। তদুপৰি ইয়াত বিভিন্নজনৰ বিশিষ্ট চিকিৎসক উপলব্ধ। তদুপৰি ইয়াত লেবৰেটৰী উপলব্ধ আৰু SRLৰ লেবৰেটৰী অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। মৰাণ, নামৰূপ, নাহৰকটীয়া, শিৱসাগৰ, যোৰহাট আদিকে ধৰি বহুকেইখন জিলাত উপলব্ধ। এয়া SRL ডিব্ৰুগড় ডায়েবেটিছ চেণ্টাৰৰ সন্মুখত লগাই থোৱা প্ৰমোশ্যন প্লেট। ইয়াৰ পৰা আগবাঢ়ি গ'লেই ফাৰ্মাচীৰ সুবিধা পোৱা যায়। লগতে ইয়াত গাড়ী ৰখাবৰ বাবেও ধুনীয়া সুবিধা কৰা হৈছে। পাৰ্কিং স্পট বনাই দিয়া হৈছে। ৰোগীৰ বাবে লিফ্টৰ সুবিধা। সন্মুখৰ ষ্টেপ। আহকচোন লিফ্টৰ সুবিধা চাওঁ কেনেকুৱা। অট'মেটিক দুৱাৰ বন্ধ হৈ যায়। ধুনীয়া ভিতৰ চোৱা। অট'মেটিক দৰ্জা খোলো খায়। আপোনাৰ গন্তব্যস্থান পোৱাৰ পাছত আপুনি ওলাই আহিব পাৰে বাহিৰলৈ।